ধন্যবাদ গ্ৰহণ কৰিব। যি সময়ত বিশ্বৰ প্ৰতিজন মানুহ লকডাউনত আবদ্ধ, সেই সময়তে শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলো লকডাউনত ঘৰতে আবদ্ধ হৈ আছে। সেয়ে আমি এই চেনেলটিৰ জৰিয়তে বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি তেওঁলোকে কি ধৰণে নিজৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লৈছে, আগন্তুক যিটো আমাৰ HSLC এক্সাম, তাৰ কাৰণে তেওঁলোকে কি ধৰণে প্ৰিপাৰেশ্যন লৈছে, সেই বিষয়ে বিভিন্ন শিক্ষা অনুষ্ঠানৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে বা তেওঁলোকৰ প্ৰতিখন বিদ্যালয়তে তেওঁলোকে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান অধিকাৰ কৰি আছে, তেওঁলোকৰ মাজত এটি কথোপকথন বা তেওঁলোকৰ পঢ়া শুনাৰ চৰ্চা, তেওঁলোকে কি ধৰণে নিজৰ ডেইলি কাৰ্যসূচী চলাই লৈ গৈ আছে, সেই বিষয়ে আলোচনা কৰিম। গতিকে আপুনি যদি এই বিষয়ে জানিবলৈ ইচ্ছুক, তেতিয়াহ'লে অতি সোনকালে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক।